ধেমালিতে ঘটনা হয় স্কুল না যা তোর ঘুমাল দিপাতে থাক ধেমালি ধেমালি ওই বলা যা গেম খেলি আসো ভাগরিয়া বেলিবোৰ গধূলি হয় ভকুৱা গাড়ী তুঠি উঠি টিকাৰ চালে ৰাই মাৰ আকৌ চিটি পনি ভণ্টিয়ে জোকাই দেউতাই ৰঙা চকু কিয় যে পকাই আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলে স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ আজি স্কুল ছুটি গৰম গৰম ও কো বল খেলবা যাওয়া ওই লেসরা আমরা না যাওয়া তোমরা জাগে ই না যাবে বল আমি খেলো এ বল যা चल मोड़ दे उसको पंजारा Demo iba por el 10. Dito harke pori thak mo bhato na. Harke porbe kintu. Abu. Napa ha? এ পঢ়িম যা পিছত গেম খেলি দিনটো দেখোন মোবাইলে টিপি আছা। এ যায় তই দে নিজে কষ্ট কৰি যি কৰা কৰছা। প্রতিধ্বনি 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 শুনো মই প্রতিধ্বনি শুনো প্রতিধ্বনি শুনো মই প্রতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে
মই চাকৰি পালো দে পঢ়ি শুনি। আৰু কি হৈছে এইটো নলাটো? নয়ন সি মানে অকলে গেমতে বিজি আছিল না, আমি পঢ়ি আছিলো লগ হৈছিলো। এইবাৰ কি কৰিছে এতিয়া কবাত কালি খবৰ ল'ম ৰ, আমি আলোচনা কৰিছো গোটেইকেইটা যাম দে। বল বল এতিয়া বল ঘৰত বল, ভোক লাগছে মোৰ বহুত। নয়ন কি কৰি আছা? বহি আছো ভাই খবৰ চবৰ কওক। কি কবি খবৰ বেয়া দে। খবৰ বেয়া? বেয়া দে কি কৰি আছা পিছে? কি কৰবি বেকাৰ মোবাইল চলাই থাকা দে। কি কৰি আছা পিছে? এতিয়া ইও চাকৰি পালা, ময়ো চাকৰি পালো। মই পালো চাকৰি। তোৰ ডিব্ৰুগড় ডিউটি পোৱা নাই জানো? হয় ইঞ্জিনিয়াৰ চবেই কিবা কিবি এটা পালো। কিমান দৰমহা? হিলা বাদ দি এতিয়া তই চা তই যি কি পালি এতিয়া কি কবি মোবাইলটো খাই দিলে মোক, জীৱনটো খাই দিলে। তই এই সৰুৰ পৰা আমি স্কুল গৈছিলো, কলেজ গৈছিলো, তোৰ লগ ধৰিছিলো, কোনোদিন স্কুলত নেগলি কলেজত নেগলি হয় না? আজি তই এনেকে থাকবা লগা হৈছে মোবাইল খেলি খেলি। এতিয়া মোবাইল খেলি খেলি কি লাভ হ'ল? কি কবি এতিয়া? জীৱনটো এনেকে গেল হয় নে নহয়? তাক আমি কিমান বুজালো, এতিয়া ডাঙৰ হৈছে বুজিব পৰা হৈছে হয় নে ভাই? এতিয়া তই কামত লাগ। আজিৰ পৰা মই মোবাইলৰ অপব্যৱহাৰ নকৰো। আৰু ৰাইজ আপোনালোককো কৈছো, সদায় মোবাইলৰ সৎ ব্যৱহাৰ কৰক, অপব্যৱহাৰ নকৰিব। আৰু সৰু ল'ৰা ছোৱালী পৰা মোবাইল আঁতৰত ৰাখিব। নহ'লে দেখিছা নহয় এয়া পৰিস্থিতি। এটা ভাল ল'ৰা বহুত জ্ঞানী ল'ৰা কিন্তু গতিকে আপোনালোকক সাজু কৰি গৈছো মোবাইলৰ অপব্যৱহাৰ নকৰিব। বন্ধুসকল, আমাৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। বেল আইকনটোও ক্লিক কৰি দিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে উপভোগ কৰিবলৈ পায়। ধন্যবাদ। জয় আই।